নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ প্ৰথমটো মিনি ব্লগলৈ। যেতিয়া এতিয়াতো পূজা ছিজন চলি আছে ন, ষ্ট্ৰেটনিং চলি আছে দোকানত মোৰ, আৰু অফাৰো পাই আছে। ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। মই কেতিয়াও আগত ভিডিঅ' বনোৱা নাই এনেকৈ ইউটিউবত, শ্বৰ্ট ভিডিঅ' বনাইছোঁ, ইনষ্টাগ্ৰামত ভিডিঅ' বনাইছোঁ। আজি চেষ্টা কৰিছোঁ, ইউটিউব চেনেল এটা যিহেতু খুলিছোঁ, ছাবস্ক্ৰাইবাৰ বেছি হোৱা নাই, তথাপিও চেষ্টা কৰিছোঁ দোকানত হৈ থকা কামখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ। আশা কৰিছোঁ মৰম দিব সকলোৱে। আৰু আজি ষ্ট্ৰেটনিংটো হ'ব মেট্ৰিক্সৰ ক্ৰীমৰ ওপৰত, আপোনালোকে চাই যাওক। আৰু বাকী মোৰ এনেকুৱাকৈ লাইভ ভিডিঅ' মানে হোৱা নাই, লাইভ মানে কথা কৈ কিনে এনেকৈ ভিডিঅ' বনোৱা মোৰ আজি ফাৰ্ষ্ট। কিবা কিবি ভুল হ'ব পাৰে, সেইটো ইগন'ৰ কৰক, বাকী ভিডিঅ'টো চাই যাওক। আৰু প্ৰথম যিহেতু মোৰ মিনি ব্লগ হয়, আপোনালোকে চাই শ্বেয়াৰ লাইক কমেণ্ট কৰি দিলে মোৰ ভাল লাগিব। আৰু কিবা ভুল হ'লে মানে তেতিয়া গম পাম কি হৈছে কি হোৱা নাই। বহুত কাৰ্লি হয় আপোনালোকে দেখিছেই, আৰু হেয়াৰ কালাৰ কৰাই আছে। ৰিজাল্টটো কেনেকুৱা পাইছে জনাব। হেয়াৰ কালাৰ বহুতেই হৈ আছে, সেইকাৰণে অলপ মানে ফ্ৰিজি হৈছে। বাকী ৰিজাল্টটো আপোনালোকে জনাব। আজিলৈ বাই বাই।